নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাই এইবাৰৰ দেৱালীৰ সৰু ভিডিঅ' এটা আপোনালোকক দেখুৱাবৰ কাৰণে ইচ্ছা কৰিলোঁ। প্ৰথমবাৰৰ বাবে এইবাৰ মই ৰংগোলী আঁকিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। নামতহে ৰংগোলী দেই, বৰ বিশেষ একো আঁকিব পৰা নাই। ঘৰত অকণমান ফাকুৱা আছিলে, সেইখিনিৰে কিবাকৈ বনালোঁ। আৰু এইফালে জানেই নহয়, ঘৰত ল'ৰা নাথাকিলে তিৰোতা বা ছোৱালীজনীৰে গোটেইখিনি দায়িত্ব পৰে। সেই অনুপাতে মায়ে গছৰ পুলিটো কাটি দিলে, কলগছৰ পুলিটো, আৰু মই লাগি গ'লোঁ একদম সেইটো যা যোগাৰ কৰাত। আৰু এয়া আমাৰ ভঁৰালত চাকি গছ জ্বলাই দেৱালীৰ কাৰণে গৈ কলৰ গছত আমি চাকি জ্বলালোঁ। আমাৰ এইফালে এনেকুৱাকৈ কলৰ গছত চাকি জ্বলোৱা পৰম্পৰা আছে। আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন বাৰু। আৰু এনেকৈয়ে দেৱালীটো আমি কোনো ধৰণৰ কৃত্ৰিমতা নোহোৱাকৈ প্ৰত্যেকবাৰে উদযাপন কৰোঁ। আৰু এয়া জ্বলাই আছোঁ চাকি, মায়ে কৰি আছে কেমেৰা। আপোনালোকৰ বাৰু এইবেলিত দীপাৱলী কেনে গ'ল? মোৰতো বাৰু বিৰাটেই ভালে গ'ল। এইফালে মায়ে ফুলজাৰি জ্বলাইছে। আমাৰ যে ফটকা বুলি ক'লে বহুত বেছি ভয় লাগে। মইতো এতিয়াও ফটকা ফুটাব নোৱাৰোঁৱে, ওচৰত যাবলৈকেও ভয় লাগে। কোনোমতে ফুলজাৰি পেকেট এটা কিনি আনি অকণমান ৰাইজৰ লগত নামটো কৰিছোঁ আৰু, হয়নে নহয়? কাৰণ দীপাৱলী বুলিতো কিবা এটা কৰিব লাগিব। আৰু তাৰপিছতে ওলালোঁ অকণমান আমাৰ চুবুৰীটোৰ ফালে। আমাৰ চুবুৰীটো চাওকচোন, আজি বহুত বেছি ধুনীয়া লগা হৈছে। সকলোৱে ইমান ধুনীয়াকৈ চাকিৰ পোহৰেৰে গোটেই চুবুৰীটো ৰঙীন কৰিছে। এনেকুৱা পৰিৱেশবোৰ সঁচাকৈ ভাল লাগে। আৰু এয়া আমাৰ হৈছে চুবুৰীৰ নামঘৰ। নামঘৰতো আজি ধুনীয়াকৈ সকলোৱে চাকি বন্তি জ্বলাই একদম সোণত সুৱগা চৰা কৰি দিছে। আৰু এয়া কাতিমহীয়া পুথিপাঠ অনুষ্ঠান আমাৰ হৈ আছে। তাৰ পাছত বহুখিনি দূৰৰ পৰা ভাইটিজনে যে ফটকা ফুটাইছে অকণমান চালোঁ। চোৱা মানে মেইন উদ্দেশ্যটো কিন্তু ভিডিঅ' কৰাহে আছিলে দেই, কাৰণ ফটকা বুলি ক'লে মোৰ এতিয়াও বহুত বেছি ভয় লাগে আৰু মই বহুত দূৰত থাকোঁ। আৰু তাৰপিছতে এয়া জ্বলাই আছে কিবা কিবি, ঘৰলৈ আহিলোঁ। এয়া ৰাতি মোৰ ৰংগোলীটোৰ দৃশ্য অকণমান চাওকচোন, কেনেকুৱা লগা হৈছে। বৰ বিশেষ একো নাই, এই জাষ্ট এনেকৈ কিবাকৈ বনাইছোঁ। আৰু তাৰপিছত অঞ্জু বাইদেউৰ লগত অকণমান ওলাই গ'লোঁ আমাৰ অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰৰ ফালে। আৰু যাওঁতে বাটতে বৰমাই প্ৰসাদ ভগাই আছিলে, প্ৰসাদখিনি খালোঁ। আৰু এই ফাইনেলি আমাৰ বুঢ়া গোঁসাইৰ দৃশ্য চাওক, ইমান ভাল লাগে। এই দেৱালীৰ দিনা মন্দিৰৰ প্ৰাংগণত আহি সকলো দুখ সকলো কষ্ট পাহৰা যায় অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰৰ আশীষ ল'ব পাৰিলে। আপোনালোকেও আহিব কেতিয়াবা পাতি দৰঙলৈকে। আৰু আমি দুয়োজনী বহি এনেই লেকচাৰ মাৰত লাগি গ'লোঁ। তাৰপিছত ভাবিলোঁ অকণমান ভিডিঅ' কৰি থৈ দিওঁ। আৰু এনেকৈ এইবাৰৰ দেৱালী উদযাপন কৰিলোঁ। কেনে পালে জনাব, ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ ফেচবুক পেজটো আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লাভ ইউ।